ফ্ৰেণ্ডছ আসসালামু আলাইকুম কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মইও ভালে আছো আলহামদুলিল্লাহ সকলোকে ঈদ মুবাৰক আজি ঈদৰ দিনা ৰাতিপুৱা আৰু আমি ৰাতিপুৱা উঠিছো অকমান ফুৰিবলৈ কিন্তু আমাৰ উঠোতে দেৰিয়ে হ'ল দেখিছেনে ৰ'দ ওলাই গ'ল মানে বেলি ওলাই গ'ল তাৰ পিছত অলপ ঘুৰা ফুৰা কৰিলো মানুহ সকলো উঠিয়ে গ'ল আমি কিন্তু সৰু থাকোতে বহুত সোনকালে ঈদৰ দিনা উঠিছো কিন্তু এতিয়া আৰু গম নাপালো আজি অলপ দেৰিকৈ উঠিছো এয়া আমি অলপ খুস্তুস কাঢ়ি আছো আৰু দেখিছেনে মই কালি যে মেহেন্দিটো লগাইছিলো কিমান ধুনীয়া কালাৰ আহিছে তাৰ পিছত কি অলপ ফুৰি ঘৰত আহি গলো আহি ৰন্ধা বঢ়া প্ৰিপাৰেচনত চেৱাই বনাবলৈ তাত নাৰিকলটো মই ৰুকি দিছিলো আৰু নাৰিকল ৰুকা হলে চেৱাই বনাম এয়া এফালে পিঠা চিঠা পাপৰ চাপৰ এইবিলাক ভাজি ললো আৰু এফালে চেৱৰ পানীও বহাই দিয়া হৈছে ঈদ বুলি ক'লে ভাল খোৱা দোৱা আমাৰ আৰু কি অলপ ঘুৰা ফুৰা এইখিনিয়ে মই পাপৰ আৰু সেইবিলাক ভাজি লৈছো তাৰ পিছত এইটো জেং পিঠা বুলি কয় আপোনালোক খাইছে নেকি নাজানো খাইছে যদি কমেন্ট কৰি জনাব তাৰ পিছত খোৱাৰ কাৰণে লৈ লৈছো এয়া খাই চেৱাই চাহ আৰু পিঠা কেইটামান লৈছো আগতে কিন্তু আমি সৰু থাকোতে চামিজ ব্যৱহাৰ কৰা নাই এনেকৈ পিঠা দিয়ে হেৰি কৰিছো উঠাই উঠাই খাইছে এইবিলাক তাৰ পিছত খোৱা বোৱা শেষ কৰি জিয়ানাক উঠাবলৈ আহিম তাই এতিয়ালৈকে উঠাই নাই আমি সৰু থাকোতে কিন্তু ঈদৰ আগদিনা ৰাতি টোপনি অহা নাই এয়া তাইক উঠাইছো আৰু তাই কিন্তু এতিয়াও টোপনি লাগিয়ে আছে জিয়ানাক টোপনিৰ পৰা উঠাই লৈ মই আৰু তাই গা ধুই দিলোঁ গা ধুই পিছত অলপ নামাজ পঢ়িলোঁ নামাজ পঢ়ি হ'লে মই তাইক এতিয়া ৰেডি কৰাই দিম মতা মানুহ সিহঁত চবেই ঈদত গুচি গ'ল নামাজ পঢ়িবলৈ মই সেইটো ক্লিপ ল'ব পৰা নাই ভিডিঅ'ৰ পাহৰিয়ে থাকিছিলোঁ কাৰণ চবেই আহিছিলে আমাৰ ঘৰত আৰু চবকে চোৱাই তোৱাই দি পিছতহে আমি গা ধুবলৈ গৈছিলোঁ পাহৰিয়ে গ'লোঁ সেইটো ক্লিপ ল'বলৈ তাৰপিছত এয়া মই তাইক ৰেডি কৰাই দিছোঁ আপোনালোকে ক'ব তাইক কেনেকুৱা লাগিছে আজি আৰু তাইৰ ড্ৰেছযোৰ কেনেকুৱা হৈছে তাৰপিছত কি ময়ো ৰেডি হৈ গ'লোঁ এতিয়া অলপ ফুৰিব যাম খুৰাহঁতৰ ঘৰত মই অলপ মিৰৰ ভিডিঅ' বনাই লৈছোঁ এইযোৰ মোৰ ঈদৰ ড্ৰেছ মই একদম চিম্পুল এযোৰ ড্ৰেছ পিন্ধিছোঁ কাৰণ গৰম বেছি আৰু মই চিম্পুলেই কিনিছোঁ আৰু পিছত দেখি আছিলোঁ ৰাস্তাৰে ল'ৰা ছোৱালীবিলাক ঈদত পৰা আহি আছিলে মানে প্ৰায় হেৰি নামাজ পঢ়া শেষেই হৈছিলে সেয়া আমি অলপ ভিডিঅ' চিডিঅ' বনাই আছিলোঁ কাৰণ ভণ্টি বোৱাৰী সিহঁত ৰেডি হৈ আছিলে আৰু আমাৰ এতিয়া কাম নাই সিহঁত ৰেডি হ'লেহে আমি ওলাই যাম সেইকাৰণে অকণমান ভিডিঅ' বনাই লৈছিলোঁ ভাবিছিলোঁ তাইও কেইটামান ভিডিঅ' বনাই আছিলে মোক কৈছিলে ভিডিঅ' বনাই দিবলৈ মই ভিডিঅ' বনাই দিলোঁ তাই ওলাই নাযায় তাইৰ পাপা আহিলেহে ওলাই যাব সেইকাৰণে মই তাইক লৈ অলপ ঘূৰা ফুৰা কৰি আছিলোঁ আপোনালোকৰ ঈদ কেনেকুৱা গৈছে জনাব মোক পিছত এয়া ল'ৰা ছোৱালীবিলাক আহি আছিলে সেইবিলাক চাই আছিলোঁ বহি বহি কি কৰিম কাম নাই আমি অলপ দেৰিকৈ ওলাই যাম এয়া আমি এতিয়া ওলাই যাম খুৰাহঁতৰ ঘৰত আৰু ৰাস্তাত যি পৰিমাণৰ ভিৰ আছিলে আৰু বাইককেইটা ইমান স্পীডত চলি আছিলে দেখি ভয়ে লাগি যায় ইমান ভিৰ আছিলে আৰু তাৰপিছত কি আমি খোজকাঢ়ি গৈ আছিলোঁ কাৰণ ওচৰতে আমাৰ খুৰাহঁতৰ ঘৰ তাতে গৈ অলপ বহি চহি থাকি আটা চাটা মাৰি আহি যাম আহি পাই গ'লোঁ সিহঁতৰ ঘৰ ইয়াত আমাৰ দুজন খুৰা একেলগে থাকে আৰু দুইখন ঘৰতে আমি অলপ ফুৰি পিছত যামগৈ ঘৰত মা আছে মা খানা চানা বনাই আছে আমি অলপ আহিছোঁ অলপ ফুৰি যামগৈ ইয়াত সিহঁতৰ ঘৰত আহি মই অলপ মিৰৰ ভিডিঅ' বনাই আছিলোঁ আৰু সিহঁতৰ ড্ৰেছিং টেবুলটো ইমান ধুনীয়া মোৰ দেখি ভাল লাগে আপোনালোকে দেখিছেনে কেনেকুৱা ডিজাইনটো বহুত ধুনীয়া তাৰপিছত আৰু এজন খুৰাৰ ঘৰত আহি গ'লোঁ সিহঁতৰ ঘৰত ধুনীয়া ধুনীয়া ফুলবিলাক মই ভিডিঅ' বনাই আছিলোঁ কাৰণ মই ফুল দেখি খুব ভাল লাগে সেইকাৰণে ফুলৰ ভিডিঅ' কেইটা বনাই ল'লোঁ তাৰপিছত এয়া আহি গ'লোঁ জিয়ানাৰ ঈদি লৈ বহিলোঁ কিমান উঠিছে তাইৰ ঈদত এইবাৰ ঈদি
মই কৈছিলোঁ যে দেখুওৱা মোক কিমান উঠিছে তোমাৰ। তাই ওলাই আহিছিলে মোক দেখাবলৈ। তাই সৰু মানুহ, সেইকাৰণে কমাই কমাই দিয়ে চবেই তাক। এতিয়া কাউণ্ট কৰিব। তাইক মোক কৈ আছিলে মোক বোলে তাইক 20টা চালাম দিব, কাৰণ ইদি বেছিকৈ দিবলৈ, আৰু যোনে বোলে ইদি নিদিয়ে তাইক চালামেই নিদিয়ে। এইবিলাক আছিল জিয়ানাৰ ইদি। 1100 কিমান আহিছিলে, তাই মানে খুচুৰা আছিলে বাকীকেইটা। এতিয়া তাই যাব বজাৰলৈ কিবা কিবি কিনিবলৈ। এইবিলাক কিনি লৈ আহিছে, বেছি কিবা কিনা নাই, এইবিলাকেই কিনি আনিছে। তাৰপিছত কি আৰু খোৱা বোৱা কৰি, ঈদৰ দিনা মানেই খোৱা বোৱা, ভাল ভাল খাই বৈ পিছত এটা দীঘল টোপনি মাৰি দিলোঁ। এইটোৱে আছিলে আমাৰ ঈদ। আপোনালোকৰ ঈদ কেনেকুৱা গ'ল কমেণ্ট কৰি নিশ্চয় জনাব, আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব, আৰু